নমস্কাৰ বন্ধু বান্ধৱীসকল, মৃত্যুপংখীৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ। আজি গাহৰি মাংসৰ খুব এটা ধুনীয়া ৰেচিপি আমি বনাবলৈ গৈ আছোঁ। তেনেহ'লে বলকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে মই লৈছোঁ 200 গ্ৰাম ফ্ৰেছ গাহৰি মাংস। এইখিনি অকণমান আগতে মোৰ দেউতাই বজাৰৰ পৰা আনি দিছে, একদম ৰঙা ৰঙা হৈ আছে। এইখিনি মই ধুই লৈছোঁ। এতিয়া মই ধুনীয়াকৈ গৰম পানীত উতলাই ল'ম। এইখিনি মোৰ বইল কৰা হৈ গ'ল। এতিয়া আমি চাওঁ আহক আমাক আৰু কি বস্তুৰ প্ৰয়োজন হ'ব। এয়া মই লৈছোঁ 2টা ডাঙৰ চাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। ডাঙৰ চাইজৰ এটা আলু ডাঙৰ ডাঙৰ কাটি লোৱা, 2টা বিলাহী এইখিনিও মিহি মিহিকৈ কাটি লৈছোঁ। লগত লৈছোঁ মই 2 চামুচ শুকান খৰিচা, এইখিনি ৰ'দত শুকুৱাই থৈছিলোঁ। লগতে লৈছোঁ মই কেইটামান ৰঙা জলকীয়া। এইখিনি মই গৰম পানীত কোমলাই লৈছোঁ আৰু কেনেধৰণে ব্যৱহাৰ কৰিম ভিডিঅ'টো চাই থাকিলে আপোনালোকে সকলোখিনি গম পাই থাকিব। আজি মাংসখিনি আমি কোনো ধৰণৰ তেল ব্যৱহাৰ নকৰাকৈ বনাম। এতিয়া মই গেছত কেৰাহীখন উঠাই দিছোঁ আৰু এইখন ভালদৰে গৰম হোৱাৰ পাছত আমি ইয়াতে দি দিম এতিয়া আগতে বইল কৰি ৰখা গাহৰি মাংসখিনি। এইখিনি আমি ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। মাংসখিনি প্ৰায় 5 মিনিটমান সময় শুকানে ভজাৰ পিছত চাওকচোন ইয়াৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে আৰু মাংসখিনিৰ কালাৰটো চেঞ্জ হ'বলৈ আৰম্ভ কৰিছে, অকণমান ৰঙচুৱা হৈছে। এতিয়া আমি ইয়াতে বাকী থকা ইনগ্ৰিডিয়েণ্টছখিনি এড কৰিম। প্ৰথমতে আমি ইয়াতে দিম আগতে কুটি ৰখা পিঁয়াজখিনি। তাৰপিছত আমি ইয়াতে দিম আদা আৰু নহৰু পিচি থোৱা। পেষ্ট নিদিলেও হয়, মই অকণমান থেতেলিয়াই লৈছোঁ। আৰু এইখিনি দিয়াৰ পিছত আমি ভালদৰে লৰাই ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই ইয়াতে দি দিম বিলাহী আৰু তাৰপিছত মই ইয়াতে দি দিম অকণমান নিমখ সোৱাদ অনুসৰি। নিমখখিনি দিলে বিলাহীখিনি সোনকালে গলিবলৈ সুবিধা হয়। লগতে দি দিম মই হালধি গুড়ি আৰু ইয়াৰ পিছতে মই ইয়াতে দিম ৰঙা জলকীয়াৰ গুড়ি। আপোনালোকে যে দেখিছিলে আগতে ৰঙাকৈ মই জলকীয়াখিনি কোমলাই ৰাখিছিলোঁ, সেইখিনি মই খুন্দি পেলাই ইয়াত দি দিছোঁ। মই ইয়াত কোনো ধৰণৰ মছলা বা জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰা নাই, একদম ঘৰুৱা ষ্টাইলত বনাইছোঁ। এতিয়া এইখিনি ভাজি থাকিম। চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো, একদম ৰঙা ৰঙা হৈছে। এতিয়া মই ইয়াতে আলুখিনি দি দিছোঁ। এতিয়া আমি আলুখিনিও মাংসখিনিৰ লগতে ভালদৰে ফ্ৰাই কৰি ল'ম আৰু মই গেছৰ ফ্লেমটো একদম ল' কৰি ৰাখিছোঁ যাতে মাংসখিনি তলত লাগি নাযায় আৰু আলুখিনিও ভালদৰে ফ্ৰাই হৈ যায়। মই ফ্ৰাই হ'বলৈ সুবিধা হ'বৰ কাৰণে অকণমান ঢাকোন লগাই এইখিনি অকণমান 3 মিনিটমানৰ কাৰণে উতলিবলৈ দিম আৰু অলপ সময়ৰ পাছত আমি ঢাকোন উঠাই দিছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ আলুখিনি ফ্ৰাই হৈ গৈছে আৰু তেলখিনিও একদম ধুনীয়াকৈ গৰম হৈ গৈছে, মাংসৰ কালাৰো চেঞ্জ হৈ গৈছে। এনেধৰণে আমি অকণমান সময়ৰ কাৰণে ৰাখি দিম। এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিছোঁ অকণমান ঘৰতে কৰি লোৱা জিৰা আৰু ধনিয়াৰ গুড়ি আৰু লগতে দিছোঁ অকণমান জালুকৰ গুড়ি। এইখিনি দি আমি পুনৰ লৰাই ল'ম। চাওকচোন মাংসখিনিত মই তেল ব্যৱহাৰ কৰা নাছিলোঁ যদিও ইয়াৰ পৰা কিমানখিনি তেল ওলাইছে। চাবলৈ গ'লে তেল বেছিয়ে হৈছে। আচলতে ইমান বেছি তেল খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। এতিয়া মোৰ বিলাহীখিনিও গলিবলৈ আৰম্ভ কৰিলে, মাংসখিনিও ভালদৰে ফ্ৰাই হ'ল। তাৰপিছতে আমি ইয়াতে ব্যৱহাৰ কৰিম প্ৰায় 1 গিলাচমান কুহুমীয়া গৰম পানী আৰু এইখিনি দি আমি এতিয়া ভালদৰে এইখিনি ঢাকোন লগাই উতলিবলৈ দিম। ঢাকোন আঁতৰাই এতিয়া মই ইয়াতে আমাৰ শুকান খৰিচাখিনি দি দিম আৰু পানী শুকাই নোযোৱালৈকে মই ভালদৰে এইখিনি মিহলাই ভাজি থাকিম। মোৰ খৰিচাখিনি অকণমান টেঙা ভাৱটো কম, সেইকাৰণে মই ইয়াতে অকণমান নেমু চেপি দিছোঁ। আপোনালোকৰ খৰিচাখিনি যদি বেছি টেঙা হয় তেনেহ'লে নেমু নিদিলেও হ'ব। আৰু মাংসখিনি এয়া চাওক মোৰ নেমু টেঙা দিয়াৰ পিছতে প্ৰায় হৈছে আৰু পানীখিনিও শুকাবলৈ আৰম্ভ কৰিছে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু মোৰ মাংস পৰিৱেশনৰ কাৰণে সাজু। মাংসখিনি ৰেডি হোৱাৰ পিছত মই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিবলৈ উলিয়াই ল'লোঁ আৰু লগতে 2খনমান ফটো উঠাই থ'লোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে আৰু যদিহে আপোনালোকৰ সঁচাকৈ ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।